Good morning everyone. আজি 20 জুনৰ অসমৰ প্ৰতিদিনখনৰ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ব্লক পঞ্চায়তসমূহ পুনৰ নিৰ্ধাৰণ হ'ব। ৰাজ্য কেবিনেটৰ সিদ্ধান্ত ক্ৰীড়াৰ অন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিধানসভা সমষ্টিসমূহত যুৱ ব্লকৰ নামত 15 লাখ টকাকৈ ব্যয় কৰিব চৰকাৰে। লোকসভাৰ বিৰোধী দলপতিক লৈ গৌৰৱ গগৈৰ নাম চৰ্চিত। কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত প্ৰতি কুইণ্টেল ধানৰ সমৰ্থন মূল্য 170 টকা বৃদ্ধি। 14বিধ শস্যৰ বাঢ়িব সমৰ্থন মূল্য। মহাৰাষ্ট্ৰৰ ৱৰ্ধাৱনত 74,200 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব নতুন বন্দৰ। লোকসভা নিৰ্বাচনৰ পিছতে জনতাক টেটুচেপা দিয়াৰ হঠকাৰী সিদ্ধান্ত চৰকাৰৰ। ভয়ংকৰ ৰূপত বাঢ়িব চৰকাৰী সেৱাৰ মাচুল। পানী, বিদ্যুৎ, শিক্ষা, স্বাস্থ্য, চাকৰি আবেদনৰ পৰা বিবাহ পঞ্জীয়ন, ৰাজহ চক্ৰ সংক্ৰান্তীয় সকলো সেৱাৰে বাঢ়িব মাচুল। সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবৰ সকলো বিভাগলৈ সেৱাৰ তালিকা প্ৰস্তুত কৰি মাচুল 50 টকাৰ পৰা 5,000 টকালৈ বৃদ্ধিৰ নিৰ্দেশ। চলিত 2024-25 বিত্তীয় বৰ্ষৰ সেৱাৰ মাচুল 50 কোটিৰ বিপৰীতে 200 কোটি টকাৰ সংগ্ৰহৰ লক্ষ্য। নিটৰ পিছত এইবাৰ অন্য এক কেলেংকাৰী। প্ৰশ্নকাকত ফাদিল, নেটৰ পৰীক্ষাৰ বাতিল। CBI তদন্তৰ দায়িত্ব নতুনকৈ অনুষ্ঠিত কৰা হ'ব পৰীক্ষা। নাও বুৰিলেও টিঙৰ পৰা ননমা শিক্ষা বিভাগৰ কাণ্ড। শিক্ষা হেতু এপত মৃত শিক্ষকক দেখুৱালে বিদ্যালয়ত উপস্থিতিৰ তথ্য। 3 নম্বৰ পৃষ্ঠাত আছে ভয়ংকৰ নিট কেলেংকাৰী। 5 জনক গ্ৰেপ্তাৰৰ পিছতে 2.82 কোটি টকাৰ চেক লাভ। 4 জনে একাউণ্টত জমা দিছিল 66 লাখ টকা। হাৰিয়ানা, কৰ্ণাটক, ঝাৰখণ্ডৰ পৰা আহিও শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিল বুধৰা কেন্দ্ৰত। গুজৰাটৰ বডোদৰা ৰায় অভাৰব্ৰিজ কোচিং চেণ্টাৰত চলিছিল পৰীক্ষাৰ বেহা। কাইলৈ কংগ্ৰেছৰ দেশজোৰা প্ৰতিবাদ। অল ইণ্ডিয়াৰ কাৰিকৰী পদ পূৰণৰ বাবে পুনৰ গুজৰাটৰ ঠিকা প্ৰতিষ্ঠানক দায়িত্ব। বিতৰ্কিত প্ৰতিষ্ঠানক ব্লেকলিষ্টেড কৰিবলৈ বাসন্ত ঘোষণাৰ সময়। তুল্যক্ষেত্ৰ গণস্বাস্থ্য সুৰক্ষা সমিতি ৰাজ্যৰ যিকোনো এখন বিশ্ববিদ্যালয় বা IITক পৰীক্ষা আয়োজনৰ দায়িত্ব দিবলৈ অইলক দাবী। 25 জুনৰ পৰা ONGC বন্ধ ঘোষণা। 15টাকৈ সংগঠনৰ অসম সম্পদৰ বিভাগ স্থানান্তৰৰ বিৰোধিতা। দুলীয়াজানত অইলৰ কাৰ্যালয়ৰ সন্মুখত সুৰক্ষা কৰ্মীৰ উত্তাল বিক্ষোভ। দৰমহা বৃদ্ধি, কৰ্মজীৱন সুৰক্ষিত কৰাৰ দাবী। 14টা মেলেৰিয়া বিষয়া বাছনিতো ভয়ংকৰ কেলেংকাৰী। ৰাকেশ পালৰ দুৰ্নীতিৰ আন এক অধ্যান উন্মোচিত আদালতত। লাখ লাখ টকাৰ বিনিময়ত বছা বছা প্ৰাৰ্থীক পাল বাহিনীয়ে বঢ়াই দিছিল নম্বৰ। 5 নম্বৰ পৃষ্ঠাত আছে বৰপেটাত বান পৰিস্থিতিৰ জটিল হোৱাৰ আশংকা। ভূটানত প্ৰচুৰ বৰষুণ। কুৰিচু বামথাংচুং নদীত বৃদ্ধি পাইছে জলস্তৰ। বিপদসীমাৰ ওপৰেৰে বৈছে জিলাখনৰ 4খন নদী। গুৱাহাটী বাতৰিত আছে গুৱাহাটীৰ ভূমিস্খলনৰ আশংকা। নেৰা-নেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া অঞ্চলৰ বাসিন্দাক সতৰ্ক প্ৰশাসনৰ। ভূমিস্খলন প্ৰৱণ অঞ্চলত বসবাস কৰা লোকক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ। নানা দেশৰ বাতৰি শিতানটোত আছে। এইবাৰ বিজেপিত যোগদান প্ৰাক্তন মুখ্যমন্ত্ৰী বনশীলালৰ বোৱাৰীয়েক নাতিনীয়েকৰ। গেৰুৱাত লীন হাৰিয়ানাৰ 3 লাল বংশধৰ। 51.8 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি উষ্ণতা। মক্কাত উৎকট গৰমত 577 হজযাত্ৰী মৃত্যু। 9 নম্বৰ পৃষ্ঠাত আছে ৰাজ্যত 5 দিনলৈ অব্যাহত থাকিব বৰষুণ। অসমসহ উত্তৰ পূৰ্বাঞ্চলত মৃদু ঘূৰ্ণীবতাহৰ প্ৰভাৱ। বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা। ঠায়ে ঠায়ে বিজুলী বজ্ৰপাতৰো আশংকা। তাপমাত্ৰা ৰ'ব 30 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত। অন্তিম পৃষ্ঠাত আছে দেশৰ 11 ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহ অব্যাহত। দিল্লীত এদিনতে মৃত্যু 20 জনৰ। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।